ছাত্ৰ সন্থাৰ জিলা কমিটি গঠন। ওদালগুৰি জিলাৰ সভাপতি হিচাপে চিত্ৰনাথ আৰু সাধাৰণ সম্পাদক ৰূপে ভাস্কৰ নাথক দায়িত্ব অৰ্পণ কৰে। আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই অহৰহভাৱে অসম চৰকাৰ আৰু বৰ্তমানৰ অধিষ্ঠিত বিজেপি চৰকাৰখনক বাৰে বাৰে কৈ আহিছিলোঁ যে নিৰ্বাচনৰ পূৰ্বে অসমত যিসমূহ নাথযোগী খিলঞ্জীয়া জনগোষ্ঠী আছে তেওঁলোকক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগিব। 6 জাতিৰ সমান্তৰালকৈ আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই নাথ জনগোষ্ঠীৰ সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু শেহতীয়াকৈ 6টা জাতিক জনজাতিকৰণ দিবলৈ আৰু 3টা জনগোষ্ঠীৰ কাৰণে তেওঁলোকে স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিলে, কিন্তু নাথযোগীসকলৰ কাৰণে এই বৰ্তমান চৰকাৰখনে কোনো এটা ঘোষণাই নকৰিলে। গতিকে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ প্ৰতিখন জিলাত গৈ নাথযোগীসকলক একত্ৰিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে যদি আমাৰ জনগোষ্ঠীটোৰ কাৰণে যদি এই চৰকাৰখনে একো নকৰে, তেতিয়াহ'লে অনাগত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি ওদালগুৰিত আজি নতুনকৈ ওদালগুৰি জিলা নাথযোগী ছাত্ৰ সন্থা গঠন কৰিছোঁ আৰু সকলোকে একত্ৰিত কৰি আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ এই প্ৰচেষ্টা কৰিবৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ।